নমস্কাৰ SK ইলেক্ট্ৰনিক্স এণ্ড ইলেক্ট্ৰিকেলছ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম। আজি আমি 3 মোড পেনেল LED কেনেদৰে লগোৱা হয় দেখুৱাবলৈ চেষ্টা কৰিম। আশা কৰোঁ আমাৰ ভিডিঅ'সমূহ চাই আপুনি কিছু হ'লেও শিকিব পাৰিছে। যদি শিকিব পাৰিছে আমাৰ কষ্ট সাৰ্থক হোৱা বুলি আমি ভাবি আৰু যদি শিকিব পৰা নাই তেনেহ'লে বুজি নোপোৱাখিনি কমেণ্ট কৰি জনাবচোন, আমি আপোনাক বুজাই দিবলৈ চেষ্টা কৰিম। আৰু আপোনালৈ আমাৰ এটা ৰিকুৱেষ্ট, আমাৰ ভিডিঅ'সমূহ লাইক কৰক, শ্বেয়াৰ কৰক আৰু যদি আপুনি আমাৰ চেনেলত নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ একেবাৰে নাপাহৰিব। লগতে ভিডিঅ'টো শেষলৈকে চাই থাকিব। তেনেহ'লে আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো ভিক্টৰ কোম্পানীৰ 3 মোড পেনেল LED হয়। ই 3টা মোডত জ্বলিব। প্ৰথমবাৰ বগা, দ্বিতীয়বাৰ বগা আৰু নীলা আৰু তৃতীয়বাৰ অকল নীলা। এই পেনেল LEDটো লগালে আপোনাৰ ডিম লাইট লগোৱাৰ দৰকাৰ নাই। ই ডিম লাইটৰ কামো কৰিব, লগতে জেনেৰেল লাইটৰ কামো কৰিব। 3 মোড পেনেল LED কাৰণে ইয়াত 3টা চুইচৰো দৰকাৰ নাই। এটা চুইচেই কাম কৰিব, কেৱল মাত্ৰ আপুনি অফ অন কৰি থাকিলেই হ'ল। প্ৰথমবাৰ অন কৰোঁতে যদি বগা জ্বলে, দ্বিতীয়বাৰ অফ কৰি অন কৰিলে আপোনাৰ বগা আৰু নীলা জ্বলিব আৰু তৃতীয়বাৰ অফ কৰি অন কৰিলে আপোনাৰ নীলা জ্বলিব। ই ডিম লাইটৰ দৰে জ্বলি থাকিব। এই লাইটটোৰ কাৰণে এটা এডাপ্টাৰ আহে, আমি এডাপ্টাৰটো কানেকশ্যন কৰি ল'লোঁ। এইটো হৈছে লাইটটোক ধৰি ৰখাকৈ এটা স্প্ৰিং থাকে, দুয়ে চাইডে দুটা, আৰু এডাপ্টাৰটোৰ লগত এটা ক্লিপ থাকে। এইটোত আপুনি জইন কৰি দিয়ক। ইয়াৰ পিছত ক্লিপটো দাঙি লাহেকৈ চিলিঙত কৰা সেই ফুটাটোৰে স্প্ৰিং দুটা ফচাই দিয়ক। লাইটটো ধুনীয়াকৈ চিলিঙত লাগি থাকিব আৰু এতিয়া চুইচ দিয়ক। চুইচ দিলে লাইটটো ধুনীয়াকৈ জ্বলি উঠিব। এয়া চাওক, আমি লাইটকেইটা হোৱাইট মোডত জ্বলাই ৰাখিছোঁ। আমি গোটেই ৰুমটো দেখুৱাম। এইটো ৰুমত 4টা লাইট আছে। গোটেইখিনি কেমেৰাত অনাটো অলপ দিগদাৰী হয়, সেইকাৰণে লাহে লাহে এফালৰ পৰা দেখুৱাই আছোঁ। এতিয়া আমি লাইটটো 3টা মোডত জ্বলাই দেখাবলৈ চেষ্টা কৰিম। আহকচোন, এয়া নীলা মোডত আছে। এইটো বগা আৰু নীলা একেলগে জ্বলি আছে। এইটো বগা মোডত আছে। তো এয়ে দেখিলে 3 মোড পেনেল LED। itu 3 mood light Modena Indonesia company আমি এটা আপনার টেস্ট করে দেখাই দিয়েছো 1 push white other দিও ব্লু মেট্রো ব্লু আর হোয়াইট একদম ব্লু